আমাৰ আহাৰৰ বিষয়েও ভাগৱত গীতাত বহুত ধুনীয়াকৈ কোৱা হৈছে। ভগৱান কৃষ্ণই 17 নম্বৰ অধ্যায়ত কৈছে যে আয়ু সত্ত্ব বল আৰোগ্য সুখ প্ৰীতি বিবৰ্ধনা ৰস্য স্নিগ্ধা স্থিৰা হৃদয়াহাৰ সাত্বিক প্ৰিয়। যিবিলাক খাদ্য বস্তুৱে আয়ু বঢ়ায়, আয়ু মিনছ ডিউৰেশ্যনছ অফ লাইফ, আয়ু বঢ়ায়। যিবিলাক খাদ্য বস্তুৱে বল শক্তি বঢ়ায়, ষ্ট্ৰেংথ দিয়ে, আৰোগ্য মানে হৈছে স্বাস্থ্য, হেল্থ বনায়। যিবিলাক সুখ প্ৰীতি মানে হৈছে সুখ সমৃদ্ধি বঢ়ায়। বিবৰ্ধনা ইনক্ৰিজিং, বৃদ্ধি পোৱা। ৰস্য মানে হৈছে যিবিলাক বস্তু ৰস থকা, যিবিলাক বস্তু জুচি, ফেটি, হোলচাম, সেইখিনি বস্তু হৈছে যেনে ৰস্য মানে হৈছে ভেজিটেবলছ এণ্ড ফ্ৰুটছবিলাক। হোলচাম মানে সম্পূৰ্ণ, যিবিলাক খাদ্যত পূৰ্ণতা আছে, সেইবিলাক আহাৰ হৈছে সাত্বিকসকলৰ প্ৰিয়, মানে সাত্বিকসকলৰ প্ৰিয়। ইয়াৰ পিছৰ ভিডিঅ'টোত ক'ম।